Somehow I woke up out in Beverly, fucked up, smelling like that bourbon. And I end up alone. I'm not certain. Yeah, the girls impolite in the club every night. That's how it goes when you Hollywood perfect. Hollywood perfect. That's how it goes when you Hollywood perfect. আজি হল 3 আগষ্ট আজি যাম দেওফাল তো মোৰ লগত আছে বিক্ৰম হাই কৰি বিক্ৰম এইজন বিক্ৰম ইয়াৰ লগত যাম আজি চাই লওক কি ধুনীয়া সৌন্দৰ্যৰে ভৰা প্ৰকৃতিৰে ভৰা কি ধুনীয়া গাঁও আজি ইয়াৰ পৰাই আমাৰ দেওফাললৈ আমি যাত্ৰাটো আৰম্ভ কৰিম তো আপোনালোকে স্কিপ নকৰি ভিডিওটো চাই থাকক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ওকে গাইজ তো মই ইয়াতে এটা কথা কওঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে কিন্তু বেল আইকনটো হ'বলা অল কৰা নাই সেইবাবে আপোনালোকৰ তাত নটিফিকেশ্যন যোৱা নাই তো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অল কৰক কাৰণ মই নতুন নতুন ভিডিঅ' দি গৈ থাকোঁ সোনকালে যেন আপোনাৰ তাত নটিফিকেশ্যনটো যায় অ'কে ৰাইজ এতিয়া ব্ৰিজৰ ওপৰতে নাযাওঁ অলপমান চাইকেল লৈ আহিছোঁ তো অলপমান ৰিক্স হ'ব পাৰে সেইবাবে এতিয়া তলত দিয়ে যাওঁ আৰু যি ৰ'দ দিছে গাইজ যেনে তেনে অলপ বগা তাতে আকৌ ক'লা হৈ যাম আৰু তো সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক অ'কে ৰাইজ নাজানো আগতে জাগিৰোডলৈ আগেও আহিছোঁ বাৰু আপোনালোকে ভিডিঅ'ত জোনবিল মেলা বুলিকে থকাটো দেখিছে কিজান আগেও জাগিৰোড আহিছোঁ কিন্তু বহুত টাইম লাগে কিন্তু আজি নাজানো কিয় বা মানে টাইম লাগিছে যদি টাইম কিবা লগা নাই দৰে লাগি আছে মানে সোনকালে আহি পাইছোঁ তো অলপ গৈ পাম আৰু জাগিৰোড অ'কে ৰাইজ এতিয়া পাই গ'লোঁ আমি জাগিৰোড অ'কে ৰাইজ এতিয়া দেওফাল যাম বুলি ভাবিছিলোঁ কিন্তু এখন চাইকেলত দেখিছে এখন চাইকেলৰ ব্ৰেকটো অলপমান ছিঙি গ'ল মানে ব্ৰেকটো ছিঙি গ'ল সেইকাৰণে চাইকেলৰ দোকানত এতিয়া ভাল কৰি লওঁ আৰু চিধা ওলাম দেওফাল অ'কে ৰাইজ এতিয়া আমি যাব লাগিব লেফ্ট দিছ ইজ জাগিৰোড পুলিচ ষ্টেচন অ'কে গাইজ বৰ্তমান এতিয়া অলপ গৈ পাম আৰু দেওশাল মন্দিৰ তো অলপমান টাইম ৰখিলোঁ ইয়াতে বিক্ৰম কেনে এক্সপিৰিয়েঞ্চ কেনে মজা পূৰা ভাগৰ লাগি গৈছে আমাৰ পূৰা ভাগৰ লাগি গৈছে অঁ তো এতিয়া অলপ গৈ পাম আৰু দেওশাল মন্দিৰ Oh my god! Wow! Obe! এনেকে পৰিছে বাছি গলি গাইজ মোবাইলটো পৰি গৈছিল কিবা এটা আমি ডেঞ্জাৰকৈ অলপ এক্সপিৰিয়েঞ্চ কৰিব গৈছিলোঁ মাতটো ভালকৈ অহা নাই কিজান মই মাইকটো বৰ্তমান উখুৰাই থৈ দিছোঁ অ'কে গাইজ কি ধুনীয়া লাগি আছে কি ক'ম আৰু মানে এক্সপিৰিয়েঞ্চটো মানে আপোনালোকক ক'বলৈ ভাষা নাই ট্ৰেভেল কৰি এটা যি সুখ পোৱা যায় সেইটো মানে বেলেগ ধৰণৰ সুখ আৰু উইথ চাইকেল এণ্ড বাইক যেনে কাৰ সেইবিলাকত দূৰ জেগা যায়ো মনত এটা আনন্দ নাপায় কিন্তু যেতিয়া বাইক বা চাইকেল আপোনালোকে ঘূৰিব তেতিয়া আপোনালোকৰ মনত যোনটো আনন্দ আহিব এই আনন্দটোৱে অলপ বেলেগ ধৰণৰ মেৰা দিল পাহাৰো মে কৈ নেকি অ' মেৰা দিল কিছি দূৰ কি পাহাৰো মে খো গয়া কি গয়া खो गया मेरा भी एक इस साइकिल के जगह पर ऐसे वैसे साइकिल होना चाहिए तो बहुत अच्छा लगता है यार लम অতি সোনকালে লম वेट रबा वेट रबा गरम दिले गरम लगे ठंडा दिले ठंडा लगे भंटी तुम्हें हाहि दिले बहुत बेसि मरम लगे ओके गाइस मोर लगर विक्रम तो बोले किबा এটা কয় সো গাইস আজি আমি এটা ভিডিও বনাই আছো ইয়াতে আপোনালোকে অলপ মৰম দিব
যদি মৰম দিয়ে তেতিয়াহ'লে শুনি ভাবোঁ যে পিছত মোৰ নিচিনা এখন চাইকেল ল'ব আৰু আপোনালোকক ইয়াতকৈ আৰু ভাল ব্লগ দিব পাৰিব। থেংক ইউ ভাই, থেংক ইউ। Away, and I feel like I am someone else. Away, and I মানালী ক'ত এনেকুৱা হ'ব আৰু পুৰা বৰফ পৰি থাকিব, বৰফ। সুন্দৰ জেগাত আপোনালোকক এটা কথা কওঁ যে আপোনালোকে হয়তো ভাবে লাহেকৈ কওঁ, কিন্তু নাই, চৰি গাইজ, মোৰ মাতটোৱে সৰু। মই যদি জোৰকৈ ক'ব লাগ চাক ফুলি কিবা হৈ যায় আৰু মানে মই যেতিয়া জোৰে কথা কওঁ তো মোৰ মাতটোৱে সৰু, তো আপোনালোকে ইমান বেয়া নাপাব। তো তথাপিও অলপ আপোনালোকৰ কাৰণে অলপ জোৰে ক'বলৈ চেষ্টা কৰি গাইজ পাম আৰু দেওশাল মন্দিৰ। তো আমি আহিছোঁহে দেওশাল মন্দিৰ, কিন্তু আহি থাকোঁতে এটা ভাৱ হৈ গ'ল যে এতিয়াতো কৰোণা টাইম আপোনালোকে জানে, তো এতিয়া খোলে বা নুখোলে তাতে অলপমান কনফিউজ হৈ আছোঁ। খুলিলে বাৰু ভালে। feel like I don't know myself, no. Away, and I feel like I don't know my name. অ'কে গাইজ, বৰ্তমান আহিছিলোঁ আমি দেওশালত। ডেষ্টিনেশ্যনটো আমাৰ দেওশাল আছিল, কিন্তু এতিয়া বন্ধ কাৰণ কৰোণা ভাইৰাছ আপোনালোকে জানে। তো এতিয়া বন্ধ হৈছে, তো ইয়াতকৈ অলপমান আমি আগত যাম বুলি ভাবিছোঁ, তো আপোনালোকক দেখাই গৈ থাকিম। অ'কে গাইজ, এতিয়া আমাৰ ডেষ্টিনেশ্যনটো আছিল দেওশাল মন্দিৰ। তো দেওশাল মন্দিৰটো বন্ধ আপোনালোকে দেখিলে। তো এতিয়া মই নিজে নাজানো ক'লৈকে যাম, য'ত ভাগৰ লাগে গৈ তাতে ৰখিম। ক'ত ৰখিবাগৈ ঠিক নাই, ক'ত ভগৱানে লৈ যায় তাতে ৰখিম। ঠিক নাই, ইয়াক বোলে ভগৱানে লৈ যায়। মইতো নিজে যেতিয়ালৈকে ভাগৰ নালাগে তেতিয়ালৈকে চাইকেল চলাই লৈ গৈ থাকিম। তো আপোনালোককো দেখাই গৈ থাকিম। এৰাদিল উচি পাহাৰো মে, অলপ এডিট কৰি দিলোঁ আৰু। অ'কে গাইজ, বৰ্তমান আছোঁ আমি সীতা জখলা। তো গাইজ ফাইনেলি এতিয়া মই বিক্ৰমকে সোধোঁ সি যাবনে নাযায়, যাবে না নাযায়। আজি আৰু গাইজ বাদ দিয়ক ন, আৰু কি কৰিম। বহুত ৰ'দো দিছে, বহুত ৰ'দ দিছে, আৰু আজি গাটোও ভাল লগা নাই। ৰাতিপুৱা আহিব লাগিছিল, কিন্তু আমাৰ অহাৰ অলপ দেৰি হ'ল, চ' আমি আজি ইয়াৰ পৰাই শেষ কৰোঁ। তো এতিয়া ৰিটাৰ্ণ বৰ্তমান এতিয়া আৰু ৰিটাৰ্ণ না কি? ৰিটাৰ্ণ যাম এতিয়া। আৰু দেওশালত সুধি চাওঁগৈ, যদি সোমাব দিয়ে সোমাম, যদি নিদিয়ে নাই। অ'কে গাইজ, এতিয়া আৰু ইফালেদি হৈকে ইউটাৰ্ণ লওঁ, তো চিধা যাওঁ, দেওশালত ৰখিম। অ'কে গাইজ, অলপ আগতে সোমাব নোৱাৰিম বুলিকে আমি সেই চাইডেদিয়ে গৈছিলোঁ গৈ, কিন্তু চাই লওক এয়া দেওশাল মন্দিৰ বৰ্তমান উপস্থিত আহিছোঁ আকৌ। তাৰ পৰা ইউটাৰ্ণলৈকে বৰ্তমান আমি ইয়াতে আহি পাইছোঁ। তো বৰ্তমান এতিয়া এই চাইডেদি যাম, এইফালে এই চাইডে দেখিছে, ইফালেদি সোমাব মানে ইয়াৰ লোকেল মানুহক সুধিছোঁ, তো একো নহয় কৈছে, তো গৈ চাওঁ। ৰাইজ, এতিয়া আমি চাইকেলখিনি ইয়াতে থৈ দিছোঁ, তো এতিয়া যাওঁ। তো আপোনালোকেও যদি ইয়াতে আহে মানে ইয়াৰ ওচৰৰ লোকেল মানুহৰ পৰা আপোনালোকে সুধি ল'ব যে সোমাব দিব নে নিদিয়ে। মই লোকেল মানুহৰ পৰা সুধিলোঁ, তো ইয়াত আমাক এণ্ট্ৰি কৰিবলৈ দিলে। চ' গাইজ ফাইনেলি সোমাব নাপাওঁ বুলি ভাবিছিলোঁ, কিন্তু ফাইনেলি দেওশাল মন্দিৰ চাই লওক। খুৰা এয়া চাকি জ্বলাব পাৰিম? অঁ, এয়া বাহিৰত। অঁ, আমাক এতিয়া ইয়াতে চাকি জ্বলাবলৈ পূৰা মানে কৈ দিলে, মানে অনুমতি পাই গ'লোঁ। তো এতিয়া বৰ্তমান চাকিটো দোকানৰ পৰা কিনি আনো। অ'কে গাইজ, বৰ্তমান তেল ধূপ চাকি এইবিলাক লৈ আনিলোঁ, তো এতিয়া চাকি দিওঁগৈ। অ'কে গাইজ, এতিয়া আমি চাকি দিম। ধূপকাঠিবিলাক থ'ব, এইবিলাক পেকেট দেখিছে, এইবিলাক পেলাই দিব আপোনালোকে। ইয়াত দেখিছে ডাষ্টবিন, এই ইয়াত পেলাই দিব। চ' গাইজ, বৰ্তমান মই তেল ঢালি আছোঁ। অ'কে গাইজ, এতিয়া পূৰা চাকি ধূপ জ্বলাই দিলোঁ। তো আপোনালোকে এবাৰ সেৱাটো কাঢ়ি লওক। কাঢ়া নাই? কাঢ়ক কিয়? আপোনালোকে কি মজা ঘৰত বহি আছে, তো দেওশাল মন্দিৰ পূৰা দেখাই দিছোঁ আপোনালোকক, তো কাঢ়ক। অঁ, কাঢ়িলে, ঠিক আছে। তো গাইজ চাই লওক দেওশাল মন্দিৰটো, অলপমান আপোনালোকক 360 ভিউ এটা দেখাই দিওঁ পূৰা মজাকৈ। দিছ ইজ 360 ভিউ। তো গাইজ বৰ্তমান এয়া দেখিছে, বৰ্তমান দেওশাল মন্দিৰটো ইফালে তলা লক হৈ আছে। অ'কে গাইজ, পূৰা গ্লাছ পূৰা চশমা পিন্ধি ল'লোঁ। তো কৈছিলোঁ আকৌ এবাৰ কওঁ যে আপোনালোকে যদি মানে কৰোণা টাইমখিনিত আৰু মানে কৰোণা যেতিয়া নাইকিয়া হৈ যাব যায় তেতিয়া আহিব পাৰিব, কিন্তু যেতিয়ালৈকে এতিয়া কৰোণা ভাইৰাছ যেতিয়ালৈকে কমা নাই, তো যেতিয়ালৈকে কৰোণা ভাইৰাছটো থাকে, তো আপোনালোকে তো দেওশালত যদি কেতিয়াবা আহিবলৈ মন যায়, তেতিয়া আপোনালোকে ইয়াত লোকেল মানুহ আছে নহয় ওচৰত,
তাৰ পৰা অনুমতিটো লৈ ল'ব, তাৰপিছতে সোমাব। একে ইয়াত সোমাই নাহিব। তো ইয়াৰ লোকেল মানুহৰ পৰা আপোনালোকে অনুমতিটো ল'ব, তাৰপিছত ইয়াতে আহি যাব। তো আকৌ আমাৰ আপকামিং ৰাইড আহি আছে। তো যিমানখিনি পাৰোঁ আপোনালোকক আৰু ভাল ভাল ধুনীয়া ধুনীয়া জেগাত যাইকে আপোনালোকক ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। এই দেওশালৰ কি অৱস্থা হৈছে এইটো দেখাওক চবেও, সেইবাবে আপোনালোকে হোৱাটছআপতে হওক য'তে হওক মানে শ্বেয়াৰ কৰি দিব প্লিজ। অ'কে গাইছ, আপোনালোকক মই এয়া লকডাউনৰ সময়ছোৱাত আপোনালোকক দেওশাললৈ আহি আপোনালোকক অলপমান দেওশালৰ কি অৱস্থা হৈছে সেইটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। টিল দেন টাটা, বাই বাই। লগ পাম নেক্সট ব্লগত। ককা ক'ত যাব? চুলি কাটিব? হাই বুলি কৈ দিছোন, হাই কৰি দিম। এনেকমকৈ হাই কৰি দিম দেচোন, এনেকম কৰি দিম। ইচাইডে অঁ ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ইফালে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব। অঁ